কৰিছে নেকি কোনোবাই অন্যায় অনীতি আৰু অনাচাৰ আচৰণ? সীতা ৰাজ্যৰ সৰ্বত্ৰে এতিয়া বিৰাজিছে ভোগ। নাই দুৰাকাৰ নাই অনাচাৰ আদি আমাৰ ৰাজ্য যদি কৰে কোনোৱে শান্তিৰ সূত্ৰপাত এই বিশ্বমুখে কলিকতাৰ জীৱন নাই। ধন্য ধন্য পুত্ৰ, সুখী হলো মই তব বচনত। তোমাৰ দৰে পুত্ৰৰ কথাৰো বলয় অধিকৰে কন্যাৰভি এই বিশ্বমুখৰ পুত্ৰ আজি গৌৰৱান্বিত হৈছে। আমার আশীর্বাদ সর্বদা তোমার খবর বাৰু আজিলৈ সভা ইমানতে ভংগ কৰা হ'ল। এতিয়া ব'লা নিজ নিজ কৰ্তব্য